গাইস ফাইনালি আমি আহিলো তেনজিং গাঁও। ইয়াত এটা বহুত সুন্দৰ বৌদ্ধ ধৰ্মৰ মনষ্টেৰী আছে যিটো চাবলৈ আহিছোঁ মানে। চ' চাওঁ আৰু ভালকৈ, যিহেতু আজিলৈকে দেখাই নাই মনষ্টেৰী, সেইকাৰণে আহিলোঁ চাবৰ কাৰণে। তো চাওক কি দেখোঁ ভিতৰত। লাহে লাহে আমি সোমাই আহিলোঁ মনেষ্ট্ৰীটোৰ ভিতৰলৈ। ইয়াৰ কম্পাউণ্ডটো আৰু পৰিৱেশ বৰ সুন্দৰ। এয়া এজন লামা আছে আমাৰ লগত, তেখেতক আমি সুধিম ইয়াৰ বিষয়ে। তাৰ আগতে চাই লওঁ পৰিৱেশটো কেনেকুৱা। এইটো ভ্লগ নহয় একচুৱেলি, মানে আহিছোঁ যে এখন ইমান সুন্দৰ ঠাইলৈ, সেইটো জাষ্ট মেমৰিয়েবল কৰি ৰাখি থ'বৰ কাৰণেহে ভিডিঅ'ৰ দৰে প্ৰস্তুত কৰিছোঁ, কিন্তু ব্লগ হিচাপে উপস্থাপন কৰিব বিচৰা নাই। চাওঁ আহক ইয়াৰ পৰিৱেশটো কেনেকুৱা। এয়া হৈছে মনেষ্ট্ৰীটোৰ এটা প্ৰেয়াৰ হাউচ, যিটোত সন্ধিয়া আৰু ৰাতিপুৱা সময়ত প্ৰেয়াৰ হয়। এইটো হ'ল মেইন মনষ্টেৰী কেম্পাছ। সুন্দৰ পৰিৱেশটো চাই কিবা এটা ভাল লাগিছে। আৰু এই স্কুলৰ দৰে যিবোৰ ঘৰ আছে, এই ঘৰবোৰ ইয়াৰ লামাসকল থাকিবৰ বাবে বনাই দিয়া ঘৰ হয়। কথা আহিছে 1915 है ना? 1915 हो गया। ये पूजा कब कब करते हैं इधर? पूजा का शाम को कभी सुबह तो रोज सुबह 6:30 7 बजे नहीं 8-9 बजे शाम। ये सब जो है ये स्कूल जैसा है क्या? स्कूल है ना ये? स्कूल नहीं, लाभ में देने अभी लाभ नहीं, लाभ में कोई बाहर में। আহিছোঁ আমি মনেষ্ট্ৰীটোৰ মেইন যোনটো মূল গৃহ তালৈ। লামাগৰাকীয়ে কৈছে এইটো মনেষ্ট্ৰীটো মেইন পাৰ্ট হয় বুলি, আৰু প্ৰায়খিনি প্ৰেয়াৰ্ছ ইয়াতে কৰা হয়। চ' ব'লক চাওঁ ভিতৰত কিনো আছে। এয়া ভিতৰৰ ভাগলৈ সোমাই আহিলোঁ। ইয়াত কি সুন্দৰকৈ আসনসমূহ পাৰি থোৱা আছে। ইয়াৰ সন্মুখত বুদ্ধদেৱৰ বিভিন্ন মূৰ্তি। ইয়াত বুদ্ধদেৱৰ অৱতাৰসমূহৰ প্ৰতিমূৰ্তি ৰখা হৈছে। তাৰোপৰি লাফিং বুদ্ধাৰ বিভিন্ন প্ৰতিমূৰ্তি ইয়াত ৰখা হৈছে। কোৱা হয় যে ইয়াত আশীৰ্বাদ ল'লে হেনো আয়ুস দীঘল হয়। চ' একেবাৰে পবিত্ৰ স্থান হয় এইখন।